নমস্কাৰ ভিউৱাৰ্ছ, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। প্ৰথমতে মই মেথিগুটিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এচামুচ জোখৰ মই মেথিগুটি লৈছোঁ। মেথিগুটি আমাৰ স্কিনৰ কাৰণে যথেষ্ট লাভদায়ক হয়, চুলিৰ কাৰণেতো যথেষ্ট উপকাৰী হয়েই। মই ভিডিঅ' দিছিলোঁ আপোনালোকক, ঠিক সেইদৰে স্কিনৰ কাৰণে যথেষ্ট ভাল। তাৰপিছত মই লৈছোঁ মৌজোল। এই ফেচ পেকটো এবাৰ আপোনালোকে ইউজ কৰি চাব। তাৰপিছত মই লৈছোঁ গাখীৰ, কেঁচা গাখীৰ হ'লে বেছি ভাল হয়। তাৰপিছত এল'ভেৰা জেল লৈছোঁ। এল'ভেৰা আপোনালোকে ঘৰুৱা এল'ভেৰাও লগাব পাৰে, নহ'লে বা মাৰ্কেটত কিনিবলৈ পোৱা এল'ভেৰা লগাব পাৰে। তাৰপিছত ভালদৰে পেষ্টটো বনাই ল'ব। ফেচ ৱাছটো কৰি উঠি ফেচ পেকটো লগাব। এই ফেচ পেকটো ইউজ কৰিলে স্কিনখন আপোনালোকৰ হাইড্ৰেট হ'ব, মইশ্চাৰাইজ কৰিব, প্ৰপাৰ নাৰিছমেণ্ট কৰিব, ডেড লেয়াৰবোৰ আঁতৰাই দিব, পিম্পলছ, একনি আৰু ডাৰ্ক স্পট, ৰিংকলছ আদি আঁতৰাই দিব। আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব, কাৰণ বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ স্কিনখন লাহে লাহে ঢিলা হৈ আহিবলৈ ধৰে। ঠিক সেইদৰে আমি এণ্টি এজিং ফেচ পেক সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত চাওক মোৰ মুখখন কিমান ব্ৰাইট লাগিছে, আৰু মুখখন মোৰ সঁচাকৈ বহুত কোমল লাগিছে। এয়া মই চুইছোঁ মোৰ নিজৰ মুখখন, এয়া চাওক। ঠিক আছে, আজিলৈ তেতিয়াহ'লে ইমানখিনিয়ে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।